ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত প্ৰথমবাৰৰ বাবে ওৰাং মহোৎসৱ অনুষ্ঠিত হৈছে। দলগাঁৱৰ কৌপাৰীত অনুষ্ঠিত হ'ব এই মহোৎসৱ। 12 ফেব্ৰুৱাৰীৰ পৰা 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব ওৰাং মহোৎসৱ। মহোৎসৱৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু মহোৎসৱস্থলী পৰিদৰ্শন কৰিছে ইতিমধ্যে দৰং জিলা প্ৰশাসনে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানক পৰ্যটনমুখী কৰাৰ প্ৰচেষ্টা হাতত লৈছে প্ৰশাসনে। আৰু মহোৎসৱত প্ৰদৰ্শন কৰা হ'ব ভিন্ন জাতি জনগোষ্ঠীৰ কলা সংস্কৃতি। ধনশ্ৰী নৈৰ দলঙৰ তলত অনুষ্ঠিত হ'ব বিভিন্ন খেল ধেমালি আদিও। আজি দৰং জিলা প্ৰশাসনৰ উপায়ুক্ত মৃদাঙ্গমে উপযুক্ত উপায়ুক্ত ডিএফঅ ছাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক তথা ডিষ্ট্ৰিক্ট অফিচাৰ গোটেইকেইজন আমি প্ৰায় 11জনমান ডিষ্ট্ৰিক্ট অফিচাৰ তেওঁলোকে আজি আমাৰ ভেনু চালে। তো ভেনু মানে সঠিক নিৰ্ধাৰণ কৰিব লাগিব, কাৰণ যিহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহি আছে, তেখেতৰ নিৰাপত্তাৰ কথা আছে, চাৰিওবিলাক দি চাব লাগিব। সেইকাৰণে তেখেতে আহিলে প্ৰথমতে আমি আমাৰ ধনশ্ৰী ব্ৰীজৰ তলৰ ব্ৰীজ দেখালোঁ ভেনুটো। তো কেইবাটা দিশত অলপ টেকনিকেলি প্ৰব্লেম থাকিব পাৰে তেওঁলোকে ভাবিলে। আৰু ছেকেণ্ড ভেনু এটা দেখালোঁ আমি আমাৰ শিলগুৰি তেল ডিপুখন পাৰ হৈ পেলাই যিখন স্কুল বনি আছে তাৰ বহুত চাইড দেখালোঁ, তাতো অলপ টেকনিকেল প্ৰব্লেম পালে। তো অৱশেষত 3 নম্বৰ ভেনু হিচাপে আমাৰ দৰঙৰ ডিএফঅ আমাৰ বৰুৱা ছাৰে এইখন ভেনু দেখালে। তো বৰুৱা ছাৰৰ কথা মতে আমি বাকীবিলাক মানুহ আহি আমাৰ বল্লভভাই পেটেল হায়াৰ ছেকেণ্ডেৰী স্কুলৰ যিখন ফিল্ড আছে তাতে চালোঁ। আৰু আমাৰ অতিৰিক্ত আমাৰ ডিচি ছাৰ বা এডিচনেল SP হেডকোৱাৰ্টাৰ তেখেতসকলে এইখন ভেনুকে পচন্দ কৰি আছে, কাৰণ চাৰিওপিনে আপোনাৰ টি গাৰ্ডেন আছে বা পিনে ৱাল দি আছে। এইখন এখন পিছত বেছি গেডাৰিং নাই, পাব্লিক গেডাৰিং বেছি এটা নাই, মানে তেওঁলোকে ভাবি আছে এইখন এটা ভাল ভেনু হ'ব আৰু তেওঁলোকে এইখনে ৰিকমেণ্ড কৰিব বুলি কৈ আছে CM প্ৰগ্ৰামৰ কাৰণে। আৰু তেওঁলোকে কৈ আছে যে আমি ডিচেণ্ট্ৰেলাইজ কৰোঁ প্ৰগ্ৰাম, ইয়াত CM প্ৰগ্ৰাম কৰোঁ আৰু কিছুমান প্ৰগ্ৰাম কৰোঁ, পেনেল ডিছকাশ্যন বা কিছুমান ষ্টল লগাই দিওঁ, আৰু বাকী যিবিলাক প্ৰগ্ৰাম আছে স্পৰ্টছ বা ৰাফটিং বা কালচাৰ প্ৰগ্ৰাম সেই গোটেইবিলাক আমি আমাৰ ধনশ্ৰী ব্ৰীজৰ তলত কৰিম বুলি তেওঁলোকে কৈ আছে, আমাক কৈ আছে। প্ৰথমবাৰৰ কাৰণে আমাৰ বৃহত্তৰ দলগাঁও অঞ্চলৰ ৰাইজৰ বিশেষকৈ শিলবৰী ক্ৰীড়া সন্থাৰ উদ্যোগত প্ৰথমবাৰৰ কাৰণে ওৰাং মহোৎসৱৰ আয়োজন কৰা হৈছে। ওৰাঙৰ যিটো জৈৱ বৈচিত্ৰ্য সেইটো প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে আৰু